গাৰ্জেনে অনুমতি দিলেহে ল'ৰা ছোৱালী স্কুলত যাব গাৰ্জেনে যাব নোৱাৰে তেওঁলোকে অনলাইন পঢ়ি থাকিব পাৰিব আজি যেনেকৈ পঢ়ি আছে গতিকে যিসকলৰ অনলাইন আছে যিসকলে পাৰে কিবা আন ব্যৱস্থা কৰিব বা ঘৰত ককায়েকে পঢ়ুৱাব পাৰে ভায়েকে পঢ়ুৱাব পাৰে তেওঁলোক নাযাব কিন্তু যাৰ একেবাৰে অৱস্থা নাই তেনেকুৱা ল'ৰা ছোৱালীটো যাব লাগিব নহ'লে 0 ইয়াৰ হৈ যাব আমি এটা নিৰ্দেশ দিছিলোঁ যে যি গাঁৱত কলেজ আছে সেই গাঁৱৰ কলেজতে যাওক যি নগৰৰ স্কুল আছে তাতেই যাওক এতিয়া কটনত পঢ়িলেও কটনত এতিয়া আহিব নালাগে আমি সেই ধৰণে অৰ্ডাৰ দি দিছোঁ যে যি ষ্টুডেণ্টে য'ত যাব খোজে তাতেই যাব পাৰিব স্যাৰ এইটো প্ৰসংগতে ধৰি লওক কটনৰ এটা ষ্টুডেণ্ট তেওঁৰ ঘৰ নলবাৰী বা তেওঁ নলবাৰী কলেজত পঢ়িব পাৰিব যিকোনো কলেজ Republic News, impartial, authentic, fast.